কাহিনীটো সেই মোৰ যিখিনি ঘটি গ'ল তাৰ মাজত কিছু কিছু মানুহৰ বিহেভিয়াৰ মানুহবিলাক আজিকালি বহুত বেলেগ ধৰণৰ থাকে ন মানুহৰ কিবা এটা থাকিলেহে মানুহক কিয় মানুহে ভাও দিয়ে মানে ভাও পাত্তা দিয়ে মানে নথকা মানুহবোৰচোন তেতিয়াহ'লে কোনো মূল্যই নাথাকিব যাৰ একোৱেই নাই জিকাৰ পিছত একোডাল নাই ৰ'দত দিনটো ৰৈ লাইন পাতি নমস্কাৰ মই সংগীতাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে মোৰ ভাল আৰু আজি মই আপোনালোকলৈ দুটা ধৰণৰ ভিডিঅ' লৈ আহিছোঁ কাৰণ মই এইবাৰ বিহুত আমাৰ ইয়াত কম্পিটিশ্যন পাতে সাজপাৰ প্ৰতিযোগিতা বিহু প্ৰতিযোগিতাটো বহুত দিন আগতে বিহু নাচোঁ কিন্তু এতিয়া বহুত দিন প্ৰেক্টিছ কৰা নাই কাৰণে কিছু ষ্টেপ পাহৰিছোঁ সেইকাৰণে কম্পিটিশ্যনত যোগদান কৰা নাই কিন্তু এবাৰ সাজপাৰ প্ৰতিযোগিতাত দিছিলোঁ তাৰো ভিডিঅ' আছিলে ভাবিলোঁ মানে গেলেৰীবিলাকত যেতিয়া থাকে ন যেতিয়া স্পেচবোৰ যেতিয়া খাই যায় কেতিয়াবা ইম্পৰ্টেণ্ট বস্তু ল'বলগীয়া থাকিলে স্পেচ ফুল হৈ যায় যে আমি ভিডিঅ'বোৰ ডিলিট কৰি দিওঁ মই তেনেকৈ তাৰপিছত ভাবিলোঁ যে এনেকৈতো ভিডিঅ'খিনি ডিলিট হৈ যাব একো মেমৰি নাথাকিব সেইকাৰণে মই ভাবিলোঁ যে মই ইউটিউবত দি দিওঁ আপোনালোকেও চাব পাৰিব আৰু সেইকাৰণে সেই যিটো সাজপাৰ প্ৰতিযোগিতাৰ ভিডিঅ' কৰা আছিলে সেই ভিডিঅ'টো মই আজি আপোনালোকক দেখুৱাম ইয়াতে লগাই দিম আপোনালোকে চাব আৰু তাৰপিছত আৰু এটা ভিডিঅ' আছে যিটো মই অলপ দিন আগত ভোটাৰ এৱাৰনেছৰ ওপৰত কম্পিটিশ্যন হৈছিলে তাতো যোগদান কৰিছিলোঁ এনেকৈ সৰু সুৰা কম্পিটিশ্যনবোৰত যোগদান কৰি থাকোঁ ভাল পাওঁ এক্টিং খুবেই ভাল পাওঁ আৰু এক্টিঙৰ ৰিলেটেড আৰু কিছুমান মানুহৰ কিছু মানুহ সকলো মানুহ বাৰু তেনেকুৱা নাথাকে কিন্তু কিছু মানুহৰ বিহেভিয়াৰ বা সেনেকুৱা আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম কিন্তু এনেকৈ কথা কৈ থাকিলে আমনি পাব ন সেইকাৰণে প্ৰথমতে মডেলিঙৰ ভিডিঅ'টো চাই লওক তাৰপিছত মই মোৰ বাকী কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে মই কেনেকৈ এক্টিং কৰিছিলোঁ কি হ'লগৈ তেনেকুৱা ধৰণৰ কিছু কথা ভাবিছিলোঁ শ্বেয়াৰ নকৰোঁ চাগে এইটো শ্বেয়াৰ কৰিবলগীয়া কথাও নহয় আচলতে সাধাৰণ কথা কিন্তু তথাপিতো যে মই সেই কাহিনীটো সেই মোৰ যিখিনি ঘটি গ'ল তাৰ মাজত কিছু মানুহৰ বিহেভিয়াৰ মানুহবিলাক আজিকালি বহুত বেলেগ ধৰণৰ থাকে ন তাৰপিছত মানুহো অলপ চিনি পোৱা যায় যে সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিম আপোনালোকে চাই যাওকচোন দেই তাৰপিছত মই কথাখিনি শ্বেয়াৰ কৰিম আৰু কেনেকুৱা হৈছে জনাব মই ক'তো মডেলিং শিকা নাই এনেকৈ ষ্টেপবিলাক নাজানো তথাপিতো চেষ্টা কৰোঁ ভাল লাগে মানে মই খুব ভাল পাওঁ এক্টিং মডেলিং ফটোশ্বুট কৰিও খুব ভাল পাওঁ আপোনালোকে ইনষ্টাগ্ৰাম বা ফেচবুক যদি মোক ফ'ল' কৰিছে দেখি পাইছে চাগে বাকী বেছি কথা নকওঁ আগধৰি ভিডিঅ'টো চাই লওক বৰ্তমান সময়ত নাৰী সুৰক্ষাৰ ক্ষেত্ৰত তোমাক যদি কিবা দায়িত্ব দিয়া হয় বা কিবা এটা পদক্ষেপ ল'বলৈ কোৱা হয় তুমি তেতিয়া কেনেধৰণৰ পদক্ষেপ ল'বা মই এইটোৱে পদক্ষেপ ল'ম যে মই এইটোৱে ক'ব বিচাৰিম যে এগৰাকী নাৰী খুবেই শক্তিশালী তেওঁ নিজেই সকলো সমস্যা সমাধান কৰিব পাৰে সেই ক'ম যে সকলো নাৰী শক্তিশালী হৈ উঠক আৰু যিকোনো সমস্যাৰ সন্মুখীন কৰিবলৈ শিকক ধন্যবাদ
আকৌ কৈছোঁ তোমাক বৰ ধুনীয়া লাগিছে ধন্যবাদ তোমালৈ মোৰ প্ৰশ্নটো হৈছে আমাৰ অসমীয়া সমাজত এনেকুৱা এবিধ গছৰ গুটি আছে যি গুটিবিধেৰে বয়োজ্যেষ্ঠজনক সন্মান জনোৱা হয় লগতে আমাৰ অসমীয়াসকলৰ পৰম্পৰা যে আলহী অতিথি হওক বা সকলো মাংগলিক কামত সেই গছৰ গুটিবিধ ব্যৱহাৰ কৰা হয় তামোল শুদ্ধ উত্তৰ ধন্যবাদ নমস্কাৰ নমস্কাৰ তুমি কোৱাচোন বাৰু অসমীয়াৰ স্বাভিমান বুলিলে তুমি কি বুজা অসমীয়াৰ স্বাভিমান হৈছে গামোচা ধন্যবাদ ধন্যবাদ কেনেকুৱা পালে সকলোৱে জনাব তাৰপিছতে এতিয়া আৰম্ভ কৰোঁ মই যে কৈছিলোঁ এক্টিঙৰ চিৰিয়েল কিবা কিবি সেইখিনি কথালৈ এতিয়া আগবাঢ়োঁ দেই কি হ'ল মই 2020 জুনত মই এখন চিৰিয়েলৰ কাৰণে চিলেক্ট হৈছিলোঁ কিন্তু মোৰ ব্যক্তিগত কাৰণ কিছুমান হেল্থৰ কিবা কাৰণত বশতঃ মানে মই নকৰিলোঁ 12 এপিছড কৰিছিলোঁ 90টা ছিকুৱেঞ্চ কিন্তু মই কৰিব নোৱাৰিলোঁ সেই মাজ ভাগতে মই কিছুমান মানুহৰ কথা কওঁ একচুৱেলি কি হ'ল মই যেতিয়া চিলেক্ট হৈছিলোঁ তেতিয়া মই যেতিয়া শ্বুটিঙত গুচি গ'লোঁ তেতিয়া মোলৈ এনেকুৱা ধৰণৰ মানে মানুহে খবৰ লৈ দেখায় যে মই তোমাক খুব আমি মানে তোমাক বহুত ভাল ফ্ৰেণ্ড হয় বা ধৰি লওক যিয়ে নহয় তো চবেই ফোন কৰে আৰু মোক কেতিয়াবা সময় নাথাকিলেও মই পিছতলৈ ৰেচপঞ্চ দিলেও মোক মানে মানুহখিনি ইমান ভাল পায় দেখুৱাই মানে মই ভাবোঁ দিয়া মোক চবেই ভাল পায় মানে দেই মোক ইমান মোক ভাল পোৱা মানুহ আছে তাৰপিছতে কি হ'ল যেতিয়া মই ঘৰ আহিলোঁ মই চিৰিয়েলখন নকৰিলোঁ তাৰপিছত লাহে লাহে সেই যিখিনিয়ে মোক ভাল পায় দেখুৱাই যিখিনিয়ে মোক ফোন কৰি ইমান খবৰ লৈ থাকে বা কি কৰে সেইখিনি টোটেলি কমি গ'ল সেইখিনি মোৰ ফ্ৰেণ্ডছ বুলিয়ে নকওঁ বহুত তাত ডাঙৰ ডাঙৰ বয়োজ্যেষ্ঠ টাইপ মানুহ আছিলে যে মোক খবৰ লয় আগতে কিন্তু তাৰপিছতে কি হ'ল খবৰ খাতি নোলোৱা হ'ল কিবা হ'ল মানে লাষ্টত মই যেন মানুহে নহয় মানে সেনেকুৱা টাইপ জ্ঞান কৰা হ'ল আৰু মানুহ নহয় টাইপ নহয় আৰু মানে কিনো আৰু তাইক খবৰ লৈনো কি হ'ব এনেকুৱা টাইপ হ'ল আৰু দেই তাৰপিছত মই মানে প্ৰথমতে খুব দুখ পাইছিলোঁ যে মানুহখিনিয়ে মানে আগতে যিটো মোক মৰম কৰিছিলে তো এতিয়া কিয় মোক পাত্তা নিদিয়া হ'ল টাইপ মানে মোৰ বেয়া লাগিছিলে আৰু অবভিয়াছলি লাগিব আপোনালোকৰো লাগিব কিন্তু ভাল হ'ল মানে ভগৱানক মই বহুত বিশ্বাস কৰোঁ কিন্তু ভগৱানে সেইটো মোক অপৰচুনিটি দিছে যে মানুহ চিনি পোৱাৰ মানুহ কেতিয়াও আপোনালোকে চিনি পাব নোৱাৰে কাৰণ ভাল হৈ থাকিও কিছু ভাল নহয় কিন্তু কিছুমান মানুহে সন্মুখত ষ্ট্ৰেইটকৈ আপোনাক বেয়াকৈ কৈ দিব বা যিয়ে নহওক কিন্তু আপোনাক সঁচাকৈয়ে ভাল পায় এনেকুৱা মানুহো আছে মূল কথাটো হ'ল আজিকালি মানে প্ৰায় ভাগ মানুহ সকলো মানুহ নহয় তাৰ মাজতে বহুত ভাল ভাল মানুহ আছে আজিকালি আচলতে কি হয় যে আপোনাৰ যেতিয়া এটা নাম থাকিব এটা নাম মানে কি নামটোতো চবৰে থাকে আজি মই নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজে নিজৰ ভাৱখিনি পূৰাবকৈ মই 2-1 টকা ঘটিও থাকিব পাৰিছোঁ সেইটো কাৰণে মোৰ বহুত ভগৱানৰ মোক আশীৰ্বাদ বুলিয়ে ভাবিম মই কিন্তু আজিকালি আপুনি মানুহৰ মৰমৰ হ'বলৈ হ'লে আপুনি আপোনাৰ পপুলাৰিটি থাকিব লাগিব আপোনাৰ নাম থাকিব লাগিব কিছু মানুহৰ ক্ষেত্ৰত কিন্তু মই সেই জাৰ্ণিটোত যেতিয়া মই সেই জাৰ্ণিটোত মানে 2020 জুন জুলাই আগষ্ট সেই মানে 1 বছৰ জাৰ্ণিটোত মই এনেকুৱা মানুহ দেখিলোঁ যি মোৰ হেল্থটো খুব বেয়া হৈ গৈছিলে মেইন কাৰণ সেইটোৱে যে মই মানে বহুত গা বেয়া হৈ গৈছিলে মোৰ কিন্তু তাৰ মাজতে যে মোক সাহস দিয়া ভাল পোৱা মোৰ মানুহো আছে তো মই সেইটোও গম পাইছোঁ যি কি নহওক হৈ যোৱাবোৰ হৈ গ'ল কিন্তু মানুহবিলাক সঁচাকৈ আচৰিত লাগে ন মানুহ যেনেকুৱা দেখাই থাকে সকলোবিলাক তেনেকুৱা আচলতে নহয় তো তাৰ মাজতো ভাল মানুহ আছে সকলোৱে মোক ভালো পায় কিছু তাৰ মাজতে বাৰু যি কি নহওক তাৰপিছতে মই আৰু এটা ভিডিঅ' দিম বুলি কৈছিলোঁ আপোনালোকক সেইটো হৈছে মই অলপ দিনৰ আগত এটা কম্পিটিশ্যন হৈছিলে ভোটাৰ এৱাৰনেছৰ ওপৰত তাতো মই এটা ভিডিঅ' দিছিলোঁ তো ভিডিঅ'টো সেনেকৈ থাকি ডিলিটহে হৈ যাব মই ভাবিলোঁ ইউটিউবতে দি থওঁ আপোনালোকেও চাব পাৰিব চ' দি দিওঁ আপোনালোকে চাব
আৰু যিখিনি আচলতে মই সেইখিনি কথা যে যিখিনি আপোনালোকক ক'লোঁ মানুহ চিনি পোৱা বা কিবা চ' মানুহবিলাক প্ৰায়বিলাকে আজিকালি তেনেকুৱাই প্ৰায়বিলাক সকলোবিলাক নহয় তাৰ মাজতো ভাল ভাল আছে কৈছে কিন্তু দুখ লাগে তেতিয়া যেতিয়া মানুহে মানুহৰ কিবা এটা থাকিলেহে মানুহক কিয় মানুহে ভাও দিয়ে মানে ভাও পাত্তা দিয়ে মানে নথকা মানুহবোৰচোন তেতিয়াহ'লে কোনো মূল্যই নাথাকিব যাৰ একোৱেই নাই তো সেইকাৰণে সকলোকে মানে মই কি বুজিলোঁ মানে সেইটো আপোনালোকৰ লগত মই ভালকৈ মানুহক মই এক্সপ্ৰেছ কৰিব নোৱাৰোঁ কি ফিল কৰিছোঁ কিন্তু যেতিয়া আপোনালোকৰ লগত থাকে আপুনি যেতিয়া ছাকচেছৰ ফালে গৈ থাকে যে আপুনি কিবা এটা কৰিব তেতিয়া আপোনাক মানুহে চবেই লগ দিব কিন্তু যেতিয়া ভাগি পৰিব বা ধৰি লওক আপোনাৰ বিপদ হ'ব আপুনি একো কৰিব নোৱাৰিব তেতিয়া কিন্তু মানুহ যিখিনি লগত থাকে সেইখিনি সংখ্যা বহুত তাকৰ যিখিনি আমাক আচলতে পিয়ৰলি ভাল পায় তো আচলতে মানুহৰ লাইফলৈ দুখ কষ্ট বিপদ আহিব লাগে তেতিয়া মানুহে মানুহক চিনি পায় মানে আচলতে তো মোৰ লাইফতো তেনেকৈ মই কিছু মানুহক চিনি পালোঁ আৰু কিছুমান মানুহক মই বুজিও পালোঁ চব বাদ দিয়ক আৰু এইবোৰ কিনো কথা কিন্তু মোৰ আজি কেলৈ নাজানো হা ৰাতিপুৱাৰ পৰা মোৰ গাটো ঠিক নাই মানে কিন্তু তথাপিতো ভাবিলোঁ দেই এই কথাবোৰ শ্বেয়াৰ কৰিবলৈ মন গ'ল কিয় নাজানো বাকী সকলো ভালে থাকক আকৌ সোনকালে লগ পাম আপোনালোকো সুস্থ থাকক ধন্যবাদ আইতা সাৰিছেনে নমস্কাৰ কোৱাচোন কি সকামত আহিলা অনিমা শইকীয়া এইবাৰ নিৰ্বাচন কি ৰ'বা এইবোৰ কথা মোক ক'বলৈ নাহিবা মই এইবোৰ ভোট চোট দিবলৈ যাব নোৱাৰোঁ মোৰ ঢেৰ কাম আছে গৰু ছাগলীও বান্ধত আছে তোমালোক যোৱাগৈ যোৱা মোৰ এনেই সময় নষ্ট নকৰিবা এনেকৈ কিয় কৈছা আইতা এবাৰ আমাৰ কথাবোৰ শুনি লওকচোন কিজানি আপোনাক আমি সহায় কৰিবই পাৰোঁ কি কথা ক'বলৈ আহিছা ভোট দি বুঢ়ী হ'লো কিন্তু কিডাল পালোঁ এই ঘৰৰ অৱস্থা দেখিছা 70 বছৰ ভোট দিলোঁ কিবা এটা কিন্তু কি পালোঁ মই এতিয়া মোক এইবোৰ কথা ক'বলৈ নাহিবা চোৱাহি বৰষুণ দিলে এতিয়াও পানী পৰে অকল খৈয়া বুঢ়ী মানুহ চাবলৈও কোনো নাই চোৱা বৰষুণ দিলে এতিয়াও পানী পৰে নিৰ্বাচন হোৱাৰ সময়ত তোমালোক ঘৰে ঘৰে সোমাবা কিন্তু নিৰ্বাচনত জিকাৰ পিছত একোডাল নাই ৰ'দত দিনটো ৰৈ লাইন পাতি ভোট এটা দিওঁগে কিবা এটা কিন্তু কি ডাল পাইছো এইবোৰ পাইছো সেইকাৰণে এইবোৰ কথা মোক নুশুনাবা যোৱা তোমালোক মোক এনেকে থাকিবলৈ দিয়া মই ভোট চোট দিব নোৱাৰো যোৱা নাকান্দিব আইতা মই আপোনাৰ কথাবোৰ বুজি পাইছোঁ কিন্তু আপুনিও ভাবকচোন আপুনি অত বছৰে আৱেগৰ বশৱৰ্তী হৈ ভোট দি আহিছে কিন্তু বিবেকেৰে এবাৰ বিবেচনা কৰি চাইছিলেনে যে আপোনাৰ কাৰণে আপোনালোকৰ এই অঞ্চলটোৰ কাৰণে কোনজন প্ৰাৰ্থী উচিত হ'ব কোনজন ব্যক্তিক ভোট দিলে আপোনাৰ লগতে গোটেই অঞ্চলটোৱে উপকৃত হ'ব তেনেহ'লে কেনেকৈ ভাবিব পাৰিলে যে সকলো গণতান্ত্ৰিক প্ৰাৰ্থীয়ে ভুল সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোৱে ভুল বুলি সকলো একেই নহয় আইতা মই এতিয়া যাওঁ আৰু আশা কৰিছোঁ আপুনি ভোট দিবলৈ যাব আৰু এইবাৰ আৱেগেৰে নহয় বিবেকেৰে ভোট দিব যোৱাই বেয়া চেয়া পাই নাথাকিবা খং উঠিলে যিটি কৈ দিলোঁ এইবাৰ ভোট দিবলৈ যাম আৰু আৱেগেৰে নহয় বিবেকেৰে ভোট দিম